Hello everyone, good morning. মই কল্পনাত আছে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱা এযোৰ মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লৈছোঁ। কিন্তু বৰ্তমান ক'ত যাওঁ আপোনালোকক নকওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই তেতিয়া গম পাব মই বৰ্তমান আজি ক'লৈ গৈ আছোঁ। ঠিক আছে, মই যাবলৈ ওলাইছোঁ। এয়াই হ'ল উত্তৰ গুৱাহাটীত অৱস্থিত আউনীআটী সত্ৰ। আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আউনীআটী সত্ৰ অসমৰ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। এই সত্ৰসমূহত নিয়মীয়া ধৰ্মীয় কাম কাজৰ উপৰিও উল্লেখযোগ্য দিন যেনে পালনাম, ৰাসলীলা, জন্মাষ্টমী, ফাকুৱা, বহাগ বিহু, কাতি বিহু আদিত শ্ৰীকৃষ্ণৰ ভক্তিৰ ভাৱেৰে এই অনুষ্ঠানসমূহ আয়োজন কৰা হয়। যোৰহাট জিলাৰ মাজুলীত অৱস্থিত মূল সত্ৰখনৰ উপৰি অসমৰ বিভিন্ন ঠাইত আউনীআটী সত্ৰৰ 12টা শাখা আছে আৰু এই শাখাসমূহৰ ভিতৰত মুখ্য শাখাটোৱে হৈছে উত্তৰ গুৱাহাটীত অৱস্থিত এই সত্ৰখন। এই সত্ৰখন 1915 চনৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ দেৱ গোস্বামীয়ে অচক্লান্ত দেৱালয়ৰ পৰা 60 বিঘা মাটি লৈ এই সত্ৰখন নিৰ্মাণ কৰাইছিল। 1959 চনত সত্ৰাধিকাৰ হেমচন্দ্ৰদেৱ গোস্বামীয়ে এই সত্ৰখন পুনৰ নিৰ্মাণ কৰোৱায়। ইয়াৰ উপৰি সত্ৰখনৰ সন্মুখৰ দেৱালত খোদিত ধৰ্মীয় বাণীসমূহ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পাছত বৰ্তমানৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ তত্ত্বাৱধানত যাদুঘৰ, সুবিশাল ৰংগমঞ্চ, অতিথিশালা লগতে কলা সংস্কৃতি পৰিৱেশনৰ তথা উপভোগৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত আধুনিক কলাক্ষেত্ৰ গঢ়ি তোলা হয়। লগতে অসম দৰ্শনৰ যোগেদি পুনৰ এটা অতিথিশালা নিৰ্মাণ কৰি উলিওৱা হয়। ইয়াৰ বিষয়ে যদি আৰু জানিব বিচাৰে তেনেহ'লে আপোনালোকে নেক্সট ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।